ছটা বস্তু মানুহে জীৱনত বহুত দেৰিকৈ গম পায়। ১ নম্বৰ, সময় বহুত মূল্যৱান। সময় এনেকুৱা এটা বস্তু যোনটো এবাৰ যোৱাৰ পিছত পুনৰ উভতি নাহে। সেইবাবে আমি ইয়াক বুদ্ধিৰে খৰচ কৰিব লাগে। ২ নম্বৰ, স্বাস্থ্যই সম্পদ। এটা ভাল স্বাস্থ্য নহ'লে বাকী বস্তুবোৰৰ একোৱেই মূল্য নাই। আমি কম বয়সৰ পৰাই আমাৰ সুস্বাস্থ্যৰ ধ্যান ৰাখিব লাগে। ৩ নম্বৰ, নিজকে ভাল পোৱাটো আৱশ্যক। আমি নিজকে আগত ভাল পাব লাগিব আৰু স্বীকাৰ কৰিব লাগিব। সেইখিনিয়ে আমাক বেলেগে কৰাৰ আগত। ৪ নম্বৰ, বিফলতাটো সামান্য। জীৱনত বিফলতা পোৱাটোৱেই অন্ত নহয়, কিন্তু এটা ভাল সুযোগে ভাবি ল'ব লাগে, যোনটোৱে আমাক জীৱনত বহুত শিক্ষা দিব। সেইবাবে বিফলতালৈ ভয় খাব নালাগে, বৰঞ্চ আমি ইয়াৰ পৰা শিকি জীৱনত আৰু আগুৱাইহে যাব লাগে। ৫ নম্বৰ, তুমি সকলোকে সন্তুষ্ট কৰি ৰাখিব নোৱাৰা। সকলোকে সন্তুষ্ট কৰাৰ চেষ্টাটো এটা অসম্ভৱ কাম। নিজত্ব বনাই ৰাখা আৰু তাৰ ওপৰত ধ্যান দিয়া। বাকী যোনে তোমাক আৱশ্যক মানিব, তেওঁলোকে তোমাক নিজে আহি সন্মান দিব। ৬ নম্বৰ, জীৱনটো বহুত চুটি। জীৱনটো পূৰা মন খুলি জীয়াব লাগে। নিজৰে কিছুমান নিয়ম মানি লৈ চলি যাব লাগে। নিজৰ সপোন আৰু ইচ্ছাবোৰ পূৰা কৰিবলৈ কাৰো বাবে বাট চাব নালাগে।